মানুহ এজনক ঈশ্বৰে দুটা পথেৰে তেওঁৰ শৰণাগত কৰায়। আমি সকলো যিহেতু ঈশ্বৰৰে সন্তান, গতিকে তেওঁ কোনোদিনে আমি বিপথে পৰিচালিত হৈ জীৱন কটোৱাটো নিবিচাৰে। বহু সতৰ্কবাণী দিয়ে আমাক ভাল পথেৰে জীৱন কটোৱাৰ বাবে, কিন্তু মায়াৰ প্ৰভাৱত পৰিচেতনাহীন হৈ আমি পাপৰ ওপৰত পাপ কৰি গৈ থাকোঁ একো নুবুজাকে। তাৰ পিছতো তেওঁ আমাক এৰি নিদিয়ে। যিসকল মানুহ উদাৰ মনৰ, খুব সহজ সৰল, তেওঁলোকক ঈশ্বৰে গুৰু প্ৰদানৰ দ্বাৰা বা হৃদয়ত ভক্তিভাৱ জাগৃত কৰি নিজৰ কাষলৈ আনে। আৰু যিসকলৰ মনটো মলিন, আত্মস্বাৰ্থৰ বাবে যিকোনো পৰ্যায়লৈকে নামিব পাৰে, তেওঁলোকক প্ৰথমতে তেওঁলোকৰ প্ৰাৰব্ধত থকা সকলো পুণ্যৰ ফল ভোগ কৰিবলৈ দিয়ে। পুণ্যফলৰ ভোগ শেষ হোৱাৰ পিছত এনেকুৱা ৰাম টাঙত সোধাই প্ৰতিশোধতে যেতিয়ালৈকে তেওঁ আত্মা আৰু ঈশ্বৰৰ মাহাত্ম্যতাক স্বীকাৰ কৰি পাপৰ প্ৰায়শ্চিত্তৰ বাবে ভগৱানৰ শ্ৰীচৰণত শৰণাগত নহয়। নিজৰ আকুৰগোচ মনস্থিতিৰ বাবে কিছুমানে আকৌ এই ৰাম টাঙোন কেইবাটাও জনমলৈকে খায়। কোনে জানে, আপুনিও কিজানি ৰাম টাঙোন খাই আছে আপোনাৰ পাষ্ট লাইফত কৰা পাপৰ শাস্তি স্বৰূপে। আপুনি যদি সৰ্বজ্ঞানী হ'ল হয়, সকলোবোৰ কথাৰ বিষয়ে জ্ঞাত হ'ল হয়, অল্পজ্ঞানী হোৱা হ'লেও ঈশ্বৰৰ অস্তিত্বক স্বীকাৰ কৰি তেওঁৰ শৰণাগত হ'ল হয় মুক্তি বিচাৰি। হয়তো আপুনি মিথ্যা জ্ঞানী, সত্য আৰু মিথ্যাৰ মাজত পাৰ্থক্য আজিও অলপো বুজিবই পৰা নাই। আৰু হয়তো যেতিয়ালৈকে পাপৰ শাস্তি পূৰ্ণ নহ'ব আপুনি বুজিবই নোৱাৰিব। প্ৰতিটো ঘটনাৰ মাজত যে এটা ঘটনা আছে, প্ৰতিটো কাহিনীৰ মাজত যে এটা কাহিনী আছে, প্ৰতিটো ৰহস্যৰ মাজত যে এটা ৰহস্য আছে। মিথ্যাজ্ঞানীসকলে বাহ্যিক অৱয়ৱটোকে সত্য বুলি ভাবে, আৰু ঈশ্বৰৰ কৃপাত জ্ঞান লাভ কৰাসকলে বাহ্যিকতাৰ লগতে আভ্যন্তৰীণ সত্যকো অনুভৱ কৰিব পাৰে। জীৱন আপোনাৰ, সিদ্ধান্তও আপোনাৰ, ভোগ আপুনিয়ে কৰিব লাগিব। ৰাম টাঙোন খাই তেওঁৰ শৰণলৈ আহিব, নে সত্য জনাৰ স্বাৰ্থত বা সত্য স্বীকাৰ কৰি তেওঁৰ শৰণাগত হ'ব। সনাতন সত্য আৰু বিজ্ঞানৰ ওপৰত আধাৰিত, গোড়ামীৰ ওপৰত নহয়।